এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভাল মই বৰ্তমান ভালে আছোঁ আৰু আজি বৰ ধুনীয়াকৈ ৰ'দ দিছে আৰু আজি হৈছে দেওবাৰে ঘৰতে আছোঁ ক'তো ওলাই যোৱা নাই মিষ্টাৰ এফালে গৈছে আমাক এৰি কিনে মাক জীয়েকক এৰি থৈ গৈছে আৰু মোক ৰখিবৰ কাৰণে আহি আছে মোৰ মা ঘৰৰ মানুহ আৰু এয়া ৰুম চুম চাফা কৰি ল'লোঁ এতিয়া প্ৰায় বাজিলে 12টা মানে আজি অলপ কামবোৰ লাহে লাহে কৰিছোঁ যিহেতু দেওবাৰ বুলি ক'লে জানে অকণমান সুস্তি লাগে বহিব মন যায় শুবলৈ মন যায় ইটো সিটো খাই থাকিবলৈ মন যায় ঘৰত থাকিলে বগৰী খুন্দি খালোঁ অলপ আগতে মা মই আকৌ বাইদেউ আৰু বেটি আমি মানে গোটেইকেইজনীয়ে মিলি বগৰীও খালোঁ অলপ আগতে বহুত বেছি ভাল লাগিলে বগৰী ৰাতিপুৱা বজাৰলৈ গ'লোঁ বহুতকেইটা বজাৰ কৰাও হ'ল তাৰপিছতে এয়া বেটিয়ে নিজে গা ধুই আহিছে কালি তাইক ভালকৈ মানে গা ধুৱাই দিলোঁ কালি যিহেতু ছেকেণ্ড ছেটাৰডে তাহাঁতৰ স্কুল বন্ধ থাকে সেইকাৰণে কালি ভালকৈ গাটো ধুৱাই দিলোঁ আজি ক'লোঁ এনেই অকণমান গাটো ধুলেই হ'ব আৰু বহুতকেইটা পাৰ্চেলো আহিলে বেটীৰ ভাগৰ যিহেতু বেটী বাৰ্থডে আহি আছে এয়া এফালে আছে দুটামান এইকেইটা বহুতকেইটা পাৰ্চেল আহিলে মই আপোনালোকক দেখাম বাৰু কি আহিলে আৰু তাইৰ বাৰ্থডে আহি আছে আৰু এতিয়া ভাবিছোঁ এযোৰ কাপোৰ বনাওঁগৈ যিহেতু সৰস্বতী পূজালৈ মাত্ৰ 4 দিনে আছে ভিডিঅ'টো মই 4 দিনৰ আগত ষ্টাৰ্ট কৰিছোঁ দেই সৰস্বতী পূজা মানে 4 দিনৰ আগত আজি 10 তাৰিখ হয় আৰু ৰ'বা তাৰপিছত 10 তাৰিখে আজি 10 তাৰিখ আৰু 4 দিন আছে যিহেতু সেইকাৰণে সৰস্বতী পূজা পিন্ধিবৰ কাৰণে এযোৰ কাপোৰ বনাওঁ বুলি ভাবিলোঁ আৰু কাপোৰযোৰ মই কেনেকৈ বনাওঁ মানে আপোনালোকক দেখাম আৰু এয়া মই হেণ্ডমেড মিক্স পাটৰ কাপোৰ এযোৰ আনি থৈছিলোঁ হোৱাইট কালাৰ তাৰপিছত এয়া এনেকুৱা দুখন আনিছিলোঁ দুপাট্টা তাৰপিছতে আৰু এযোৰ আনি থৈছোঁ মই দেখাইছোঁ এযোৰ বটল গ্ৰীণ এই বটল গ্ৰীণ কাপোৰযোৰ অকণ খুটমুচকৈ হৈ গ'ল আৰু এইখিনি এযোৰ বনাম বাৰু এযোৰ মানে সৰস্বতী পূজাৰ পিছত বনাম কিন্তু এইযোৰ মানে আজিয়ে বনাম আজি যিমানখিনি পাৰোঁ মই এতিয়া চিলামগৈ আৰু যিহেতু অন্য দিনা টাইমটো নাপাওঁ সেইকাৰণে দেওবাৰ দিনটোত মানে চব কাম কৰি এতিয়া মই আজৰি হৈ ল'লোঁ ভাত পানী বনাই আজৰি এতিয়া অকল মানে কাপোৰযোৰ বনাওঁ খাম আৰু অকণমান শুম ভাবিছোঁ আজি দুপৰীয়া যিহেতু শুবই নাপাওঁ আজি অকণমান শুব লাগিব তাৰপিছতে এই বটল গ্ৰীণ কালাৰটো নহয় সেইটোৱে আৰু বেটীৰ বাৰ্থডেৰ কাৰণে বহুতকেইটা পাৰ্চেল আহিলে কিন্তু দুটা ইমান ভাল নাহিলে সেইকাৰণে দুটা ৰিটাৰ্ণ কৰি দিম আকৌ অৰ্ডাৰ দিছোঁ তেতিয়ালৈকে আহি পাবহি মানে তাই যেতিয়ালৈকে বাৰ্থডে আৰু মই বহুত আগতেই দি দিছিলোঁ মানে কেতিয়াবা পাৰ্চেলবিলাক অহা দেৰি হয় যে সেইকাৰণে মই আগতেই দি দিছিলোঁ আৰু ফাইনেলি মানে আহিলে আহোঁতে কিন্তু এটা বেয়া আহিলে এটা ভাল আহিলে কাপোৰটো আৰু যিহেতু এতিয়া গৰম দিন আহি আছে ন যেনেকুৱা ধৰণৰ কাপোৰবিলাক পিন্ধাবলৈ বেয়া লাগে গৰমত ঘামুচি উঠিব ধৰি লওক খজুৱাব সেইকাৰণে আৰু এতিয়া যাওঁ আৰু কাপোৰযোৰকে চিলাওঁ আপোনালোককো দেখাম মই কেনেকৈ বনাওঁ কাপোৰযোৰ আৰু সেইফালে বেটীয়ে নিজে আজি গা ধুই আহিলে ধুনীয়াকৈ এইটো তুমি উল্টা হৈছে ন বেবী এইটো আগফালে বুটামকেইটা আগফালে হয় আৰু বৰ ধুনীয়া ৰ'দ দিছে আজি এইফালে মই আচাৰ বটল পোৱা ৰ'দত দি দিলোঁ যিহেতু বহুত মানে পূৰা এসপ্তাহতকৈ বেছিয়ে মানে বতৰটো ইমান বেয়াকৈ থাকিলে বৰষুণ লগতে ইমান ঠাণ্ডা বতাহ ধুমুহা শিলো দিলে দুদিনমান এইটো ভৰাই থোৱা আকৌ সেইটোৱে পিন্ধিব পাৰাচোন একো নহয় টাৱেলখন খিৰিকিখনে মেলি দিয়াচোন আৰু বেছি কথা কৈ নাথাকোঁ কাপোৰযোৰ চিলাওঁগৈ আপোনালোককো দেখাম দেই চাই থাকক আৰু তাই গা ধুই আহি দেখিছে নহয় কি কৰি আছে কেনেকুৱা কাপোৰ পিন্ধিছে স্কাৰ্টটো মানে ড্ৰেছ বনাই পিন্ধিছে চাওঁ বেবী এইফালে এইটো ধুনীয়া লাগিছে ড্ৰেছটো দেই লগাই লোৱা ক্ৰীম আৰু বডি লোচন লগাই লোৱা দেই মই তেতিয়ালৈকে কাম এটা কৰি লওঁ এয়া বেটী ধুনীয়াকৈ নিজে ৰেডি হৈ ল'লে কি কৰি আছা এইফালে চোৱা এয়া ৰেডি হৈ গ'ল ন আৰু এইফালে মই এইখন এতিয়া চাদত যিহেতু লগাম
বাই বাই তাৰপিছত এখন ধুনীয়াকৈ এতিয়া কাটি লওঁ এতিয়া মই কোন আহিলে এজনী এবাৰ ইয়াত নগচিবা দূৰলৈ যোৱা কোন আহিলে নামটো কোৱাচোন ধুনীয়াকৈ কোৱা নমস্কাৰ দি কেনে কোৱা নমস্কাৰ কৈ লোৱা অঁ মোৰ নাম অঁ তোমাৰ ঘৰ ক'ত কৈ দিয়া ধেমাজিত তুমি কোন স্কুল যোৱা কৈ দিয়া এইটো নগচিবা অতি এফালে আহা এইডোখৰলৈ আহা তুমি কোন স্কুল যোৱা কৈ দিয়া অঁ অঁ অংগনবাদী স্কুল যাওঁ বুলি ন তাৰপিছত ৰ'বা ধুনীয়াকৈ থাকা অঁ থোৱা পাৰ্চৰ পইচা থোৱা বেটি তাৰপিছত এফালে আহা হাৰচি তুমি ধেমাজিৰ পৰা কিহত আহিলা আহোঁতে বাছত এবাৰ ট্ৰেইনত নাহা মানে ন বাছত আহিলা হয় নাই অঁ এই বাজনীৰ নামটো কি বাৰ নামটো তনয়া বা অঁ এফালে এইডোখৰলৈ আহাচোন টিপ টপ দেখিলে তো গাই দিয়া আৰু এয়া মই কাপোৰযোৰ চিলাবলৈ ষ্টাৰ্ট কৰি দিলোঁ এয়া লাহেকৈ মানে মই ষ্টাৰ্ট কৰিছোঁ আৰু আৰম্ভণিৰ পৰা আপোনালোকক নেদেখালোঁ যিহেতু মই ফাৰ্ষ্ট টাইম নিজে বনাম কাপোৰ এযোৰ সেইকাৰণে দেখাবলৈ মানে অকণমান মানে কি ক'ম মানে ভয়ো লাগি আছে ন পাৰিম নে নোৱাৰিম সেইকাৰণে আপোনালোকক নেদেখালোঁ আৰু ফাইনেলি অলপকৈ চিলোৱা হৈ গৈছে আৰু এইটো ছাইড বাকী আছে তেতিয়া মোৰ এটা চাদৰৰ মানে এটা প্ৰায় ৰেডিয়ে হৈ যাব ইয়াৰ মই এই আগটো দহি বাতিবৰ কাৰণে যিহেতু মই এইটো দহি বাতিম সেইকাৰণে এইটো মই মানে ইয়াত যোনখিনি পিংক কালাৰ আছে এইটো থাকিব দিছোঁ বাৰু ইয়াতে মই দহি বাতিম আগটো সেইকাৰণে মই চিলাই দিলোঁ পিকো কৰি দিলেও হয় চিলালে বেছি সুবিধা হয় এনেকুৱা কাপোৰবিলাকত তাৰপিছত এয়া দুপাট্টাখন কটা অকণমান খেলি মেলি হৈছিলে প্ৰথমেই কিন্তু মিলাই ল'লোঁ পিছত মানে কাটোতে মই কেনেকৈ ল'ম মানে ভাবি পোৱা নাছিলোঁ পিছত ধুনীয়াকৈ এতিয়া মিলি গৈছে আৰু মানে যিকোনো কাম এটা কৰিলে মানে ভাল হ'লে মনটো ভাল লাগে সেইকাৰণে আপোনালোকক দেখুওৱা নাছিলোঁ বাৰু কেনেকুৱা বাৰু হয় সেইকাৰণে আৰু মেচিনটো তলৰ ৰুমতে আছে ওপৰলৈ নিবই পৰা নাই মানে ওপৰত জেগা অকণমান কম হৈ আছে মেচিনটোৰ কাৰণে সেইকাৰণে ওপৰলৈ নিয়া নাই তলতে থৈ দিছোঁ আৰু এতিয়া চিলাই লওঁ আপোনালোকে চাই থাকক আৰু দেই একেবাৰে ফাইনেল যেতিয়া হ'ব তেতিয়া আপোনালোকক দেখাম এতিয়া মানে অকণমান ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে ন এই পাৰিটো যে এইটো মই কাটি উলিয়াই দিয়া নাই এইটো থাকিবলৈ দিছোঁ এনেকৈ সুমিয়াই দিছোঁ তেতিয়া গম নাপায় বাৰু এইটো তাৰপিছতে ইয়াতে মই
আৰু কাপোৰযোৰ মোৰ চাদৰখন চিলাই সম্পূৰ্ণ হৈ গ'ল, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ কাপোৰযোৰ চিলাই থাকোঁতে মোৰ প্ৰায় 5টা মানে বাজিছিলে। তাৰপিছতে বেটীক যেতিয়া শুৱাবলৈ আহিলোঁ, তাই বহুত জ্বৰ আৰু তেতিয়াৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁৱে, কাপোৰ চিলোৱাও বন্ধ কৰি দিলোঁ। তাই বহুত বেছি জ্বৰ হ'ল আৰু গোটেই ৰাতি মানে আমনি কৰি থাকিলে, নুশুলেই। আৰু কাপোৰযোৰ চিলোৱা সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম বাৰু। আৰু এয়া বেটী ৰাতিপুৱা দেখিছা নহয় কেনেকৈ মন মাৰি শুই আছে, বহুত বেছি বেয়া লাগিছে। তাই যিহেতু ইমান ফূৰ্তিকৈ থাকে, আজি এনেকৈ শুই আছে। আৰু এয়া ৰাতিপুৱা শুই উঠি তাইক খুৱাই বুৱাই আজৰি কৰি ময়ো দোকানলৈ যাব ল'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।